Hello everyone, good morning. মোৰ চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি হৈছে 18 ডিসেম্বৰ আৰু ইয়াতে খুবেই ঠাণ্ডা দেহৰাদুনত বহুত ঠাণ্ডা পৰিছে 5 ডিগ্ৰী চলি আছে আৰু মোৰ অৱস্থাটো দেখি আপোনালোকে গমে পাইছে একদম কাপোৰ চাপোৰ মেৰিয়াই লৈছো ঠাণ্ডাত আৰু ভাবিলো আজি দিনটো আমি ষ্টাৰ্ট কৰো এতিয়াৰ পৰাই আৰু ব্লগটো ষ্টাৰ্ট কৰি যাও লগে লগে আৰু কি কৰো কি নকৰো অকনকন আপোনালোককো দেখুৱাই যাও আৰু মোৰ মেমৰিটো অকনমান হাসি ৰাখো আৰু যেহেতু আৰু বেছি দিন নাই আমাৰ দেহৰাদুনত কেদিন মানে থাকিবলৈ পাম আৰু 26 তাৰিখে আমি আকৌ অসমলৈ ঘূৰি গৈ আছো আৰু তেনেহলে বলক দেৰি নকৰি আজি ভিডিওটো আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰো বেটিক খুৱাই মেলি আজৰি হলো এতিয়া মই নিজৰ কাৰণে একাপ চাহ আৰু কিবা এটা বনাই লওঁ ব্ৰেকফাষ্টৰ কাৰণে একেটো অফিচলৈ গৈছে ৰাতিপুৱাই আৰু এতিয়াহে মই নিজৰ কাৰণে কিবা এটা বনাও কিন্তু এতিয়া টাইম বহুত হৈ গল 10টা বাজি গলগে আৰু কিন্তু ৰাতিপুৱা একদম 7টা মান বজাৰ নিচিনাহে লাগি আছে একদমই মানে ৰ'দ চ'দ নাই আজি বতৰটো বহুতে ঠাণ্ডা আজি এনেকে স্লাইস ভাজি ললো আৰু একাপ চাহ বনাই লৈছো এয়া এতিয়া মই এনেকে একাপ চাহ খাই লওঁ তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছো ফাইনালি এতিয়া 12টা 12:30 মান বাজিলে এতিয়াহে ৰ'দ অকমান ওলাইছে আৰু যাওঁ এতিয়া বাহিৰত এয়া কাপোৰখিনি এতিয়াহে বাহিৰত মেলিবলৈ যাওঁ ৰ'দ যাবৰে হ'ল 5:30 6টা মান আন্ধাৰে হ'বগৈ আৰু যাওঁ এতিয়া কাপোৰখিনি বাহিৰত মেলি থৈ আহোঁগে বহুত ঠাণ্ডা একদম বহুতে ঠাণ্ডা মোৰ অৱস্থাটো দেখিয়ে আপোনালোকে গম পাব এতিয়া বনাবলৈ ওলাইছো ৰাজমা এতিয়া ৰাজমাহৰ কাৰণে মই এটা পিয়াজ এটা বিলাহী দুটা জলকীয়া আৰু অকমান আদা এনেকে মিক্সিত পিচি লওঁ এয়া আমাৰ মছলাখিনি পিচি হৈ গ'ল এতিয়া আমি ৰাজমাখিনি বনাই লওঁ কেৰাহীটো গৰম হৈ আহিল ইয়াতে দিম অকমান তেলখিনি গৰম হ'লে ইয়াতে দিম এখিলা তেজপাত দুটামান গোটা জিৰা দিছোঁ এইখিনি অকণমান ভজা হ'লে এই পেষ্টখিনি দি দিম এতিয়া পিঁয়াজ নহৰু আদাৰ পেষ্টখিনি ইয়াতে দি দিব আৰু এতিয়া এইখিনি ভালকৈ তেল বেৰি অহালৈ ভাজি ল'ম এয়া ৰাজমাখিনি বইল কৰি লৈছোঁ ইয়াতে অকণমান নিমখ দিছোঁ দুটা ইলাচি আৰু এডোখৰ দালচেনি দিছোঁ আৰু এটা আলু দিছোঁ এইখিনি মই ভালকৈ গলি অহালৈ বইল কৰি লৈছোঁ একদম ফাটি ফাটি আহিছে এয়া এনেকৈ আৰু ইফালে মছলাখিনি ফ্ৰাই কৰি আছোঁ মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে তেল ধুনীয়া আহিছে ওপৰলৈ এতিয়া আমি ইয়াতে দিম বাকী শুকান মছলাখিনি আধা চামুচ হালধি আধা চামুচ জলকীয়া গুড়ি দিছোঁ এচামুচ ধনিয়া গুড়ি দি পেলাই ভালকৈ মিক্স কৰি আৰু ইয়াতে দিম এচামুচ কিচেন কিং মছলা এইটো কিচেন কিং মছলাটো ইয়াতে এচামুচ দি দিম মছলাখিনি অকণমান পানী দি পেলাই এইখিনি অকণমান 1 মিনিটমান সময় আমি ভাজি ল'ম আৰু তাৰপিছত এতিয়া ৰাজমাখিনি মিক্স কৰি দিম ইয়াতে ৰাজমাখিনি আমি মিক্স কৰি দিলোঁ এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম আৰু উতলাৰ পিছত আমি এইটো হৈ যাব আমাৰ ৰাজমাখিনি ৰেডি এয়া আমাৰ ৰাজমা ৰেডি হৈ গ'ল টেষ্টি আমি আৰু একেবাৰে সহজ বনাবলৈ আৰু এতিয়া গেছটো অফ কৰি দিলোঁ গেছটো অফ কৰি ইয়াতে এতিয়া দিম এয়া 2 চামুচ ক্ৰীম দি দিম ইয়াতে
Tata. Bye bye. Bye guys. Bye. 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 Sumu dia? Sumu dia? Ah, good girl. Good girl. Good girl. Hi everyone. আজি next দিনাখন হয় আৰু আজি বতৰটো অলপমান ভাল ৰ'দ ওলাইছে ৰাতিপুৱাৰ পৰাই আৰু আমি ৰ'দ থাকি আছো দুইজনীয়ে দিয়া এফালে চোৱা দিয়া 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 অকমান ৰ'দ কালি ব্লগটো এণ্ড কৰিবলৈকে পাহৰি থাকিলো আৰু ভাবিছো এতিয়া হলে ব্লগটো এণ্ড কৰি দিও আৰু অন্য এটা নতুন ব্লগত পুনৰ এবাৰ লগ পাম আৰু যদি এই ভিডিঅটো মোৰ চাই ভাল লাগিলে তেনেহলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ থ্যাংক ইউ বাই বাই